সামগুৰি সমষ্টিৰ অন্তৰ্গত লৰিৰমুখ গাঁৱৰ এজন যুৱকে নিজৰ প্ৰতিভা বিকাশৰ বাবে দ্য আশিকি এলবাম নামৰ এটা ইউটিউব চেনেল খুলিছে। এই চেনেলটোৰ যোগেদি ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপুনিও হয়তো এবাৰ ভিডিঅ' চালে আচৰিত হ'ব। জানিব পৰা মতে যুৱকজনে নাচ গান অভিনয়েৰে নিজৰ প্ৰতিভা প্ৰকাশৰ লগতে ৰোমান্টিক গানৰ লগত ন কৌশল প্ৰয়োগ কৰি দৰ্শকৰ মন আপ্লুত কৰিবলৈ সক্ষম হৈছে। ইনামুল হাছান নামৰ এই উদীয়মান যুৱকজনৰ চেনেলটো আঁকোৱালি ল'বৰ বাবে অসমবাসীলৈ বিনম্ৰ অনুৰোধ। ৰাইজলৈ তেওঁৰ এটাই আহ্বান, এই চেনেলটো ছাবস্ক্ৰাইব, ফ'ল', লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি ভৱিষ্যতে এনে নতুন নতুন ভিডিঅ' বনোৱাত তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰিব বুলি তেওঁৰ আশা। ইনামুল হাছান, মোৰ ইউটিউব চেনেল আছে দ্য আশিক চেনেল ইউটিউবত। তো মই আপোনাৰ ষ্টৰি ভিডিঅ' বনাওঁ উঠিলে আৰু মই কভাৰ চঙৰ ষ্টৰি লগাওঁ আৰু মই কেতিয়া আপোনাৰ হেল্পিং ভিডিঅ' বনাইছোঁ। তাৰপিছত আমাৰ ইয়াত এণ্টাৰটেইনমেণ্টৰ যিবিলাক ভিডিঅ' আছে, যেনেকৈ কেতিয়াবা প্ৰেংকছ বনাইছোঁ, তেনেকুৱা ভিডিঅ' বনাওঁ মই ইউটিউবত। তাৰপিছত আৰু অসমবাসীক কি জনাব? অসমবাসী ৰাইজক মই এয়া জনাওঁ যে আমি বহুত কষ্ট কৰোঁ আৰু আমাৰ চেষ্টাৰ ফলত যিখিনি ভিডিঅ' বনাই আছোঁ, তো এবাৰ গৈ দ্য আশিক চেনেলত আপোনালোকে ভিডিঅ' চাব। ভাল লাগিল আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, যাতে আমি অকণমান আগুৱাই যাব পাৰোঁ। আমাৰ এটা সপোন লৈ আহিছিলোঁ, যাতে আমাৰ সেই সপোনটো পূৰা কৰিব পাৰোঁ, যাতে আমাৰ ভৱিষ্যতটো উজ্জ্বল কামনাৰে আপোনালোকৰ সন্মুখত যেতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, তেতিয়া আমি এটা সহায় পাম, তেতিয়া আমাৰ আৰু উৎসাহ বাঢ়িব যে আগত যাবলৈ, আগত নতুন নতুন কণ্টেণ্ট লৈ আপোনালোকৰ মাজত আহিবলৈ। তো সেয়া আপোনালোকৰ আশাৰে আমি আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আমি এইখিনি পদক্ষেপ উত্থাপন কৰিছোঁ। কিমান দিন ধৰি ইউটিউবৰ জগতখনত আপুনি আহিছে? আমাৰ 1 বছৰ সম্পন্ন হ'ল, কিন্তু কিবা বহুত যোৱা কেইদিনমান আগত লকডাউন গৈছে, তাৰ মানে বহুত অসুবিধাত আমি কণ্টিনিউ ভিডিঅ' দিব পৰা নাই। কিন্তু আমাৰ ক'ভিড প্ৰট'কল মানি চলিব লাগে। তো যেতিয়া আমি সময় পাইছোঁ, সুযোগ পাইছোঁ, আমি ভিডিঅ' বনাইছোঁ আৰু আমি তেতিয়া ইউটিউবত ভিডিঅ' বনাই আপলোড কৰিছোঁ। আপোনাৰ এই ঘৰটো ক'ত আছে? আমাৰ ঘৰ চামগুৰি অঞ্চলত, চামগুৰি সমষ্টিৰ পূব লৰিমুখ গাঁৱত। ইউটিউবত ভিডিঅ' বনোৱাৰ আপোনাৰ প্ৰথম প্ৰেৰণাটো ক'ত পাইছিলে? ধাৰণাটো কেনেকৈ, কনচেপ্টটো? এটা ড্ৰিম আছিলে, যেতিয়া মোৰ এটা সপোন আছিলে যে মই আগৰ পৰা সৰুতে মোৰ এক্টিং কৰা, ডান্স কৰা, গান গোৱা, এইবিলাক মোৰ এটা অভ্যাস আছিলে। তো ভাবিছিলোঁ যে সেই বস্তুটো মই কেনেকৈ দেখাওঁ মানুহক। তো মোক এদিন ভাবিলোঁ যে ইউটিউবত এটা প্লেটফৰ্ম, ইউটিউব বহুত ভাল প্লেটফৰ্ম হয়। তো ইয়াত মই সেই প্লেটফৰ্মৰ জৰিয়তে মোৰ নিজৰ যিখিনি মোৰ সপোন আছিল সেইখিনি পূৰা কৰিব পাৰিম আৰু মোৰ যিখিনি টেলেণ্ট আছিলে সেইখিনি মই দেখুৱাব পাৰিম। তেতিয়া মই ভাবি এটা চেনেল, এই দ্য আশিক চেনেল যিটো, সেইটো মই অ'পেন কৰিছিলোঁ। বহুতে বহুত আশা আৰু সপোন লৈ ইউটিউব জগতখনলৈ আহে, কিন্তু মাজতে থমকি যাবলগীয়া হয়। গতিকে আপুনি এই ক্ষেত্ৰত কেতিয়াবা নাৰ্ভাছ বা হতাশ ফিল হৈছে নেকি? মানে কেতিয়াবা বহুত কষ্ট হয় যেতিয়া ভিডিঅ' বনাওঁ। তো ভিডিঅ' বনাই ভিউজ নাহে, কেতিয়াবা ভিউজ নাহে, তো আকৌ মনটো অকণমান বেয়া লাগে। আকৌ ভাবোঁ যে নতুনকৈ আহিছোঁ, মোক চিনি নাপায়, কোনোৱে জানি নাপায়। তো কষ্ট কৰিম আৰু মই কেতিয়াও এইটো ভবা নাই যে ইয়াৰ পৰা পিছত উভতি যাম বুলি। আছোঁ, আগলৈকে চাওঁ কি হয়। গোটেই অসমবাসী ৰাইজে যদি আমাক ছাপোৰ্ট কৰে, সহায় কৰে, তেতিয়া নিশ্চয় আমি আগুৱাই যাব পাৰিম। আমাৰ যিটো সপোন আছে সেইটো পূৰা কৰিব পাৰিম। ঠিক আছে।